আপুনি যদি গৰীব দুখীয়া দৰিদ্ৰ মানুহ হয় তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে বহুত গুৰুত্বপূৰ্ণ হ'ব। যোৱাকালি নলবাৰী ব্যক্তিগত হস্পিটাল চাৰতী হস্পিটালত এটা পেচেণ্ট লৈ আনিছিলোঁ আমি। লগে লগে ডক্টৰে পৰামৰ্শ দিলে যে এই ৰোগীজন ICUত সোমাব লাগিব সোনকালে। পিছে ৰোগীজনৰ ঘৰুৱা অৱস্থা বহুত দুখীয়া দৰিদ্ৰ। তথাপিও আমি ডক্টৰৰ লগত আলোচনা কৰিলোঁ যে এটা ৰাতিত ICUত ৰাখিলে কিমান টকা খৰচ আহিব। লগে লগে ডক্টৰে ক'লে যে ICUত এৰাতিৰ বাবে বেড চাৰ্জ হ'ব ৩৫০০, নাৰ্ছিং চাৰ্জ হ'ব ৬৫০ আৰু ডক্টৰ চাৰ্জ হ'ব ৭৫০, ছাৰ্ভিচ হ'ব ৩৫০, সকলো মিলাই ৫,২৫০ টকা খৰচ আহিব এক ৰাতিৰ। আৰু যদি পেচেণ্টক ভেণ্টিলেটৰ লগোৱা হয় তেতিয়াহ'লে ভেণ্টিলেটৰৰ এক্সট্ৰা খৰচ আহিব ৩,০০০। পিছত আমি সকলো মিলাই কেনে আমি ডক্টৰক ক'লোঁ ঠিক আছে আপুনি ICUত ভৰ্তি কৰক। তেতিয়া ICUত ভৰ্তি কৰোৱা হ'ল। লগতে CT স্কেন কৰোৱা হ'ল, আল্ট্ৰাছ'ন'গ্ৰাফি কৰা হ'ল, ৰক্ত পৰীক্ষা কৰা হ'ল। সকলো মিলাই আমি ভাবিছিলোঁ ১০-১৫ হাজাৰ টকা এটা বিল আহিব পাৰে। মাথো এক ৰাতিৰ পিছতে আমি ৰোগীজনক ৰিলিজ ল'বলৈ খুজিছোঁ। যেতিয়াই ৰিলিজ ল'ব খুজিছোঁ তেতিয়া কৈছোঁ যে আমাৰ বিলটো বনাই দিয়ক কিমান হৈছে। ইতিমধ্যে আগত আমি ৫,০০০ টকা এডভান্স দি কেনে এডমিশ্যন লৈছিলোঁ। যেতিয়া আমাৰ গ্ৰেণ্ড বিল আহিল, সৰ্বমুঠ বিল আহিল, তেতিয়াহে আমি গম পালোঁ যে ৫০,০০০ টকীয়াৰ এটা বিল আহিছে। এতিয়া কথাটো হ'ল যে CT স্কেন, ব্লাড টেষ্ট, আল্ট্ৰাছ'ন'গ্ৰাফি আৰু বহুত কিবা কিবি কৰিছে আৰু ভেণ্টিলেটৰ লগোৱা হৈছে যদিও এক ৰাতি ICUত ৰখা হৈছে। তাৰপিছত ইমান টকা বিল কেনেকৈ আহিব সম্ভৱ? আমি সকলোৱে জানো যে ব্যক্তিগত হস্পিটালত বহুত বিল আহে, কিন্তু ইমান যে বিল আহিব এইটো কোনেও ভবা নাছিল। এটা ৰাতিৰ ভিতৰতে ৫০,০০০ টকীয়াকৈ বিল আহিল নলবাৰী চাৰতী হস্পিটালত। এতিয়া মই আপোনালোকৰ বাবে এটাই গুৰুত্বপূৰ্ণ কথা ক'ম যে আপোনালোকে যদি যিকোনো ব্যক্তিগত হস্পিটালত পেচেণ্ট এটা লৈ যাব খোজে বা আনিব খোজে তেতিয়াহ'লে আপোনালোকে অনাৰ আগতে ১০০ বাৰ চিন্তা চৰ্চা কৰি ভাবি চিন্তি তাৰপিছতহে আনিব। নহ'লে আপোনালোকে কেতিয়াও প্ৰাইভেট হস্পিটালত আপুনি বিলটো অনুমান কৰিব নোৱাৰিব। শেষত মই এটা কথাই ক'ম যে যদি আপোনালোকে দুখীয়া দৰিদ্ৰ মানুহ হয় তেতিয়াহ'লে আপুনি কেতিয়াও প্ৰাইভেট হস্পিটালত আপুনি পেচেণ্ট নিনিব। আৰু যদি নিয়েও তথাপি আপোনাৰ বিল যিমান আহে ১ লাখ, ১.৫ লাখ, ৫০,০০০ যিমানে আহে সিমান বিল আপুনি পৰিশোধ কৰিবই লাগিব। তেতিয়াহে আপুনি পেচেণ্টটো পাব বা লাজখন পাব। ভিডিঅ'টো যদি দৰকাৰ বুলি ভাবে তেতিয়াহ'লে সকলোৰে আগত এটাকৈ শ্বেয়াৰ মাৰি দিব।